নমস্কাৰ বন্ধুসকল, মই হৈছোঁ পুৰবী দাস আৰু মই থাকোঁ গুৱাহাটীত আৰু এইটো মোৰ হৈছে ইউটিউব চেনেল আৰু মই বৰ্তমান এই ভিডিঅ'টো বনাইছোঁ কাৰণ মোৰ চিনাকিটো দিবৰ কাৰণে। মই এনেই ফেচবুকত ভিডিঅ' দিওঁ, কিন্তু মই ইউটিউবত মানে ভাবিছোঁ ইউটিউবতো ভিডিঅ'বোৰ দিওঁ, কাৰণ বহুতে কিছুমানে কৈছে তুমি ইউটিউবত কিয় নিদিয়া, আৰু সেয়ে মই ভাবিছোঁ ময়ো ইউটিউবত মানে ভিডিঅ'বোৰ দিওঁ। কিজানিবা মানুহে চাই ভালেই পায়, কিজানিবা মানুহে সঁহাৰি দিয়ে, সেয়ে আপোনালোকৰ সঁহাৰিও বিচাৰিলোঁ। আৰু সঁহাৰিটো বিচাৰিবলৈ তাৰমানে কি, ছাবস্ক্ৰাইবটো মোৰ চেনেলটো কৰি দিলেহে মোৰ মানে সঁহাৰি হ'ব। কাৰণ জানেই যে ইউটিউবত পৰীক্ষা পাছ কৰিব লাগিলে যেনেকৈ মাৰ্কশ্বিট লাগে, সেনেকৈ ছাবস্ক্ৰাইবাৰো লাগিবই, নহয় জানো। মই ইতিমধ্যে মানে মই সৰু সুৰা শ্বৰ্টছ কিছুমান দিছোঁৱেই, লং ভিডিঅ' এটা দুটা দিছোঁ, কিন্তু মই ভাবিছোঁ মোৰ চিনাকিটো দিওঁ, কাৰণ যিহেতু এইটো এটা ফেমিলি টাইপৰ হ'ব ইউটিউবৰ, কাৰণ মোৰ চিনাকিটো মই কোন সেই বিষয়ে বিশেষকৈ জনোৱাটো হয়তো প্ৰয়োজন, কাৰণ ফেচবুক একাউণ্টতো নিজৰ প্ৰফাইল থাকে কিন্তু ইউটিউবততো প্ৰফাইল নাথাকে ন। সেয়ে মোৰ নিজৰ পৰাই ভাবিছোঁ যে মোৰ নিজৰ চিনাকিটো দি দিওঁ। এতিয়া মই থাকোঁ গুৱাহাটীত, মোৰ এজনী ছোৱালী আছে আৰু মোৰ বয়স মানে 50 বছৰমান হৈছে আৰু মোৰ চাকৰি মই মানে কোনো ধৰণৰ চাকৰি নকৰোঁ, ঘৰুৱা, আৰু মই হাউচৱাইফো নহয়, কাৰণ মই মানে কোচিং কৰোঁ অলপ ওচৰত, মানে ঘৰতেই কৰোঁ, ছায়েঞ্চ পঢ়াওঁ তেনেকৈ। আৰু মোৰ চখ আছে, মই মানে বটানীত যিহেতু MSc কৰিছিলোঁ, আৰু মোৰ গছৰ প্ৰতি চখ আছে, আৰু কিবা কিবি ঘৰুৱা এনেকৈ কিবা কিবি কৰি ভাল পাওঁ। আৰু সেইটোতো সকলো মানুহে মানে সকলোৰে নিজৰ মানে যিটো ব্যস্ততা ৰাখিবৰ লগতেও আৰু নিজক যিহেতু এংগেজ কৰি ৰাখিবৰ কাৰণে সকলো মানুহে কিবা নহয় কিবা কৰে, ঠিক তেনেকৈ ময়ো কৰোঁ। আৰু নাচোঁ দেই, মই অলপমান নাচোঁ, কিন্তু মানে মই বিচাৰত কৰিছিলোঁ এটা সময়ত কথক আৰু সত্ৰীয়াত কৰিছিলোঁ, কিন্তু এতিয়া প্ৰেক্টিচ নাই। কিন্তু ফেচবুকত মই এটা দুটা নাচ দিওঁ, মাজে মাজে মন যায় নাচিব, তেতিয়া দিওঁ। আৰু সেয়ে মোৰ ইন্ট্ৰডাকশ্যনটো দিছোঁ মই মানে কেমেৰাটো অলপ মই ধৰাত ইমান এক্সপাৰ্ট নহয়, যিহেতু হাতেদি ধৰি থাকোঁ এতিয়া। সেয়ে ভাবিছোঁ যে আপোনালোকে মৰম আৰু সঁহাৰি যাতে মোক এই চেনেলটোত দিয়ে। আৰু মই আছোঁ বৰ্তমান, মানে মই আছোঁ চাদৰ ওপৰত, মোৰ ঘৰৰ, আৰু চাদৰ পৰাই মই ভিডিঅ'টো কৰিছোঁ, কাৰণ তলত ক'ব অলপমান মানুহ চানুহ অহা যোৱা কৰেতো, অলপমান ডিষ্টাৰ্বেঞ্চ পাওঁ, এইটো কাৰণে ইয়াতে যাতে কোনো নেদেখে সেনেকৈ মই অলপ চুকতো বহিছোঁ এনেকৈ কথাবিলাক ক'লোঁ, যাতে মোক আপোনালোকে অলপ সঁহাৰি দিয়ে, আৰু এইটো ভাবিছোঁ। যি ভাল পাওঁ মই তাৰে ভিডিঅ' দিওঁ, মই যেনেকৈ মানে ভিডিঅ' বনাওঁ সেইটো ঘৰুৱা, সেই ওপৰতে, আৰু বিশেষকৈ মানে ক'ৰবাত গ'লোঁ তাৰে ভিডিঅ' বনালোঁ, বা এনেকৈ ধৰণে বনাওঁ। এতিয়া যিহেতু ইউটিউবৰ যুগে, প্ৰত্যেকেই ইউটিউবৰ ভিডিঅ' দিয়ে, ময়ো ভাবিলোঁ যে ময়ো কিয় নিদিওঁ, আৰু মোক কিছুমানে কৈছে তুমি ইউটিউবতো দিয়া। সেয়ে ভাবিছোঁ আপোনালোকৰ সঁহাৰিৰ কাৰণে আকৌ এবাৰ মই ৰিকুৱেষ্ট কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, কাৰণ সেইটো কাৰণে মই কৃতজ্ঞ থাকিম আপোনালোকৰ ওচৰত। আৰু মোৰ যদি কিবা ভুল হয় হয় সেইটো দেখাই দিব, কিন্তু এনেকুৱাও নহয় যে একেবাৰে বেয়া কমেণ্টেই দি দিব, এনেকুৱা নহয়, অলপমান এনকাৰেজো কৰিব। যদি ভুল ভ্ৰান্তি হয়, তাৰ কাৰণে মই আগতীয়াকৈ আৰু কৈ লৈছোঁ, যাতে অলপমান ক্ষমা কৰি দিব, আৰু নতুন বুলি। আৰু মই প্ৰফেশ্যনেল ব্লগাৰবিলাক যেনেকৈ মই ইউটিউববিলাক অন্যৰ চাই থাকোঁ, ঠিক তেনেকুৱা হয়তো মই নোৱাৰোঁ, কাৰণ মোৰ সেইটোৱে নাই, লাহে লাহে হ'ব কিজানি। আৰু এতিয়া মই সিমান মই ক'ব খুজিছোঁ কি,
মানে খুব বেছি লাউড নহয়, মানে যিটো স্পষ্ট হয়তো নহ'ব পাৰে, এনেকৈ যেনেকৈ এতিয়া নিস্তব্ধৰ মাজত আছোঁ বা এনেকৈ কৰিছোঁ, কৰিবৰ কাৰণে মোৰ মানে এতিয়া হেজিটেশ্যন নাই, যিটো ক'ব পাৰোঁ যে কেনেকৈ কথা কৈছোঁ। এইটো কোনো এজন মানে বাহিৰত ৰখি থাকিলে দহজনে যদি চাই থাকে তেনেহ'লে অলপ কথা কোৱা অলপমান দিগদাৰী হয়, নহয় জানো? এইটো কাৰণে ভাবিছোঁ এতিয়া মানে মই যিহেতু আজি প্ৰথম ভিডিঅ' এইটো মানে ডাইৰেক্ট আপোনালোকৰ লগত দিছোঁ। এতিয়া এইটো মই ক'ত আছোঁ সেইটো দেখিছোঁ। মই ক'লোঁ যে মই ছাদত আছোঁ, আৰু মোৰ ছাদৰ অলপমান ছাদখন দেখাই দিওঁ ৰ'ব। এইবোৰ হৈছে মই ৰোৱা ফুল, মই হাতে নিজে ৰুওঁ, মানে মই কামলা বা সেনেকুৱা টাইপৰ ৱৰ্কাৰবিলাক নলগাওঁ, এনেই নিজৰ চখৰ কাৰণেই ফুল অলপ চব্জি এনেকৈ ৰুওঁ। এইবোৰ অলপ অলপ শুকায়ো যায়, এনেকৈ ৰুইছোঁ। আৰু আমাৰ তাৰমানে পানীখিনি হৈছে কি, এই যিটো কিনো সেই পানীটো আমাৰ ছাপ্লাই পানী নহয়, বা আমাৰ পানী যিটো ঘৰতে কুঁৱা আছে, সেই কুঁৱাটোৰ পানীখিনিও তাৰমানে বহুত আইৰণ আছে। সেইটো কাৰণে আমি পানী কিনো একচুৱেলি, আৰু আমি পানীবোৰ এনেকৈ এই ধৰক দেখাত মানে সেইটো পিনে মই পানী ইয়াৰ কাৰণেও যোগাৰ কৰি থওঁ, যাতে ফুলত পানী দিব পাৰোঁ। এইবোৰ তাৰপিছত মোৰ এইবোৰ গছ গছনি আছে অলপ অলপ। এয়া সৰিয়হ ফুলিছে, সৰিয়হৰ শাক মানে লাই শাকে আছিল, সৰিয়হ বুলি কয়। আৰু এই পালেং এবাৰ খালোঁ, এবাৰ ৰুলোঁ, এনেকৈ। এইবোৰ সৰু সুৰা গছ এইবোৰ ফুলিছে আৰু অলপ অলপ। মই এইখনেই মোৰ সৰু সুৰা গাৰ্ডেন বুলি ক'লেও নহয়, ভুল নহয়, মানে তুলসী এইবোৰ দিওঁ। গোটেইখিনি মোৰ ছাদৰ ওপৰখিনিয়ে চিনাকি কৰি দিছোঁ আপোনালোকক। এয়া এইবোৰ গছ ৰুইছোঁহে, মানে ফুলা নাই এতিয়াও। অলপ মানে কি হৈছে, এইবোৰ মানে হেৰি কৰোঁ, যত্ন কৰোঁ, কিন্তু নিজে কৰোঁতো অলপ ক'ৰবাত ধূপ ক্ৰুটি হৈ যায় আৰু চবৰে। সিমান স্বাস্থ্যৱানো নহয়, কিন্তু মনৰ ভাল লাগে ন, সেইটো কাৰণে। এইপিনে এইডাল হৈছে ফুলিব ওলাইছে, চাওক সৰু সৰু কলি হৈছে। সেয়া বান্দৰ বহি আছে, সেয়া এনেকৈ বান্দৰবোৰ ইয়াতে অত্যাচাৰ কৰে, চাওকচোন কি ডাঙৰ বান্দৰ এইটো। সেয়া এনেকৈ ভয় লাগি যায় গুচি গ'লে। গতিকে আমি বান্দৰৰ মাজত থাকোঁ, গছবোৰ বহুত অত্যাচাৰ কৰে, তাৰ মাজতে কিছুমান ৰুওঁ, আৰু এই কবিবোৰ আধাতে খাই থৈ দিয়ে। এনেকৈ ঠিক আছে, আজিলৈকে আহোঁ। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব, ছাবস্ক্ৰাইব প্লিজ কৰি দিব হা।